অঁ তই দুটা কি ক'ৰবাত যাৱ নেকি নহয় মানে আপোনাৰ ওচৰলৈ আহিছিলোঁ। তই মোৰ ওচৰলৈ কেলৈ আহিলি আপুনি বোলে আমেৰিকা যোৱাৰ কথা আছে। অঁ আমাকো নিব লাগিব এইখনত। এইখনত নিব লাগিব নি অঁ তেন্তে হ'লে ওলাবি আৰু দেই ওলাম হ'ব দে আপুনি ইমান চিন্তাতনো কেলৈ আছে? এতিয়া তুমিও যাম বুলি ক'লা কেনেকৈ নিম আমেৰিকা তোমাক এইখন আছে নহয় তই কোনখন এইখন। অঁ এইখনতে ব'লা তেতিয়া গুচিয়ে যাওঁ আজি বাহ আমেৰিকা পাই গ'লোহি দেই এতিয়া বাৰ ঘৰ কোনটো বিচাৰিব লাগিব কোনটো সৰুটোৱে হ'ব চিনি পাই গ'লোঁ ব'লা বাৰ ঘৰলৈ যাওঁ বাৰ লগত চিনাকি হওঁ আৰু ভিনদেউৰ লগতো চিনাকি হওঁ নমস্কাৰ মই ৰুলিকা মই আমেৰিকাৰ আটলাণ্টাত থাকোঁ এইটো আমাৰ জিতেন্দ্ৰ তাৰ এতিয়া লকডাউনৰ সময়ত কাম কমিব লাগে বেছিহে হৈছে কাম কৰি আছে হাই পল্লৱ মই কামেই কৰি আছোঁ ৰ'বা এইকেইদিন মানে উপায় নাই ইমান কাম হৈছে মই কৰোণাৰ কাৰণে আৰু বেংকৰ কাম বেছিহে হৈছে আৰু তোমাৰ বিহুৰ ভিডিঅ'টো দেখা পালোঁ দেই বহুত ধুনীয়া ঢোল বজাইছা তুমি আৰু ভালকৈ থাকা দেৰিকৈ হ'লে ৰঙালী বিহুৰ শুভেচ্ছা দিলোঁ তোমালোকক বা ভিনদেউৰ লগত চিনাকি হ'লোঁ এতিয়া বায়েনো কেনেকৈ ঘৰখন সজাই ৰাখিছে তাকে চাওঁচোন আহা মই প্ৰথমতে আমি কেনেকৈ থাকোঁ সেইটো দেখোঁ মানে আমাৰ ঘৰটো দেখাওঁ আহক অলপ আমাৰ এইখন মেইন দৰ্জাখন য'ৰ পৰা আমি বাহিৰৰ পৰা আহোঁ তাৰপিছত ইয়াতে চেনেল খোলোঁ তাৰপিছত এইটো আছে ক্লজেটটো ইয়াতে আমি য়োগা মেট থওঁ তাৰপৰা ইয়াতেও আমাৰ চেনেল থাকে আৰু ইয়াতে গেছেই হওক বা আমিয়ে হওক যেতিয়া ঠাণ্ডা দিন থাকিব কাপোৰ মানে গৰম জেকেট বা এইবিলাক খুলি আমি ইয়াতে থওঁ চবেই ইয়াতে থ'ব লাগে তাৰপিছত আৰু বাকী এইবিলাক মই কৰি থোৱা হয় মই হাউচ ৱাইফ হয় মোৰ বহুত সময় থাকে সেইকাৰণে মই এইবিলাক কৰি থাকোঁ আৰু মোৰ ইউটিউব চেনেল দুটা আছে সেইকেইটাৰ কাৰণেও বনাই থাকোঁ বস্তু এইখিনি ক্ৰাফ্ট হয় আৰু মই এইবিলাক কাম কৰি বহুত ভালো পাওঁ গতিকে মোৰ সময়খিনি বহুত ধুনীয়াকৈ পাৰ হয় ইয়াতে বাহ বৰ ধুনীয়াকৈ সজাইছে দেই তুমি তাৰপৰা ইয়াতে এনেকৈ থৈছোঁ আমাৰ ফটোবিলাক আমি আচলতে মোৰ ইয়াতে 2 বছৰ হ'ল মোৰ হাজবেণ্ডৰ ইয়াতে 5 years হ'ল তাৰপিছত যোৱা বছৰটো আমি বহুত ফুৰিলোঁ মোৰ আপোনালোকে ভিডিঅ' দেখিব মোৰ এটা চেনেল আছে তাতে তাৰপিছত তাৰে ফটোবিলাক লগাই থৈছোঁ আৰু এইবিলাক মই এটা জাপি বনাবলৈ এবাৰ ট্ৰাই কৰিছিলোঁ এয়া জাপি তাৰপৰা এইবিলাকো মোৰে হয় ক্ৰাফ্ট তাৰপিছত আৰু এইবিলাকতো ময়ে বনাই থৈছোঁ বটল ডেক'ৰেশ্যন কৰিছিলোঁ তাৰপৰা এয়া ফটো আমাৰ বিয়াৰ ফটো এনেকৈ লগাই থৈছোঁ এয়া ফেমিলি হয় আমাৰ তাৰপিছত এইটো এটা পেইণ্টিং কৰি থোৱা আছে আৰু এইটো মই কৰিছোঁ ৱাল ডেক'ৰেশ্যন তাৰপৰা এইখন আচলতে ডাইনিং টেবুল হয় কিন্তু এইখন মানে মোৰ হাজবেণ্ডৰ নাম জিতেন্দ্ৰ তেওঁ ব্যৱহাৰ কৰে অফিচৰ কাৰণে ইয়াতে কৰে তাৰপৰা এইখিনি হয় মই কৰি থয় তাৰপৰা এয়া মোৰ ভগৱান মই থাপনা এনেকৈ বনাই দিছোঁ পৰ্দাৰ নিচিনাকৈ তাৰপৰা এয়া আমাৰ ফটো থোৱা আছে মই গছ বহুত ভাল পাওঁ সেইকাৰণে গছ সৰু সুৰাকৈ ৰাখিছোঁ ইয়াতে মানে কি হয় লিভিং ৰুমটো আৰু কিটচেনটো একেলগে থাকে এয়া আপোনালোকে দেখিছে এইটো আমাৰ কিটচেন হয় আৰু এইটো লিভিং ৰুম হয় ইয়াতে লিভিং ৰুমটো বহুত ডাঙৰকৈ থাকে মানে যাতে চোফা টিভি তাৰপৰা ডাইনিং টেবুল এইবিলাক আহি যাব পাৰে সেইকাৰণে ইয়াতে ৱাল নাথাকে এনেকুৱা হয় মানে আমাৰ তাতে যেনেকৈ আমি চিন্তা কৰোঁ গেষ্ট আহিলে দেখোন দেখা পাই কওঁ পাকঘৰত কি কৰি আছোঁ তেনেকুৱা নহয় ইয়াতে চবেই দেখা পাই থাকে ক'ত কেনেকুৱা হয় এইটো আমি ৰেণ্টত থাকোঁ কিন্তু ৰেণ্টৰটো নিচিনাই বাকী চবৰে হয় নিজৰ যদি ঘৰ থাকে তেতিয়াও এইটো ধৰণেই থাকে তাৰপৰা এইটো আমাৰ কিটচেন হয়
ইয়াতে কি হয় কিটচেনবিলাকত আপুনি প্ৰায় ঘৰতে দেখা পাব মানে ৰেণ্টেড হয় যদিও তথাপিও চব ঘৰতে দেখা পাব ইয়াতে এইটো মাইক্ৰৱেভ হয় মাইক্ৰৱেভ থাকে তাৰপিছত ইয়াতে এনেকৈ 4টা থাকে বাৰ্ণাৰ আৰু অভেন থাকে এইটো অভেন আৰু ডিছ ৱাশ্বাৰ থাকে ডিছ ৱাশ্বাৰটো আমি বহুত কমাই মানে দেখিছিলোঁ আগতে অসমত তেনেকৈ বহুত দেখা নাছিলোঁ কিন্তু এইটো ডিছ ৱাশ্বাৰ হয় তাৰপৰা ইয়াতে তেনেকৈ ইয়াতে বস্তুবিলাক বেছি মানে ইলেক্ট্ৰিক বস্তু বহুত ইউজ কৰা হয় মানুহবিলাকে বহুত ইউজ কৰে তাৰপৰা এনেকুৱা ইয়াতে কেবিনেটবিলাক আছে আৰু এই বস্তুবিলাক ফ্ৰিজ ডিছ ৱাশ্বাৰ তাৰপিছত মাইক্ৰৱেভ অভেন এইবিলাক আমি নিজে ল'ব লগা হোৱা নাই আমি যেতিয়া এইটো লিজত লৈছিলোঁ তেতিয়াৰ পৰাই আছিলে তাৰপৰা এইটো হয় আমাৰ লণ্ড্ৰি ৰুম ইয়াতে এইটো ৱাশ্বাৰ আৰু এইটো ড্ৰায়াৰ হয় ইয়াতে ড্ৰায়াৰ কিয় লাগে ৱাশ্বাৰটোতো ৱাশ্বাৰে ড্ৰায়াৰটো কিয় লাগে ইয়াতে মানুহে বাহিৰত কাপোৰ মেলিব নোৱাৰে বাহিৰত আমাৰ তাতে যেনেকৈ মানে ফ্লেটত থাকিলেও বেলকনি বা এনেকুৱাত মেলা হয় ইয়াতে মানুহে নেমেলে পূৰা ড্ৰায়াৰত শুকুৱাইহে থয় কাপোৰখিনি সেইকাৰণে ড্ৰায়াৰটো লাগে এইখিনি এনেই মানে এইটো ৰেষ্টৰুমটো আছে তাৰপিছত সেইটো এটা ক্লজেট হয় তাৰপিছত ইয়াতে মোৰ পেইণ্টিংছ আছে 2খন তাৰপৰা এইটো আমাৰ AC হয় ইয়াতে মানে কি হয় ACটো চেণ্ট্ৰেল থাকে গোটেইকেইটা ৰুমতে থাকিব ইয়াতে ACটো মাষ্ট থাকিবই লাগিব কাৰণ ইয়াতে ঠাণ্ডা বহুত বেছি হয় আৰু ঠাণ্ডা গৰমটোৰ মানে টেম্পাৰেচাৰটো ভালকৈ ৰাখিবলৈ ACটো থাকে চবৰ ঘৰতে থাকে এইবিলাক ঘৰটো লওঁতেই থকা বস্তুখিনি এইটো আমাৰ বেডৰুম এইখন হৈছে অফিচ টেবলছ তাৰপিছত এয়া মই কৰা কিবাকিবি ৱাল পেইণ্টিং মানে ৱালত লগাই থৈছোঁ পেইণ্টিং কৰি তাৰপিছত এইখন ৰিচেণ্টলি কৰিছোঁ কেনভাছ বা তোমাৰ কিন্তু পেইণ্টিংখন মজা হৈছে দেই এইটো ক্লজেট এটা দিয়া আছে কাপোৰ থ'বলৈ অলপ ডাঙৰ হয় ক্লজেটটো গতিকে ভাল কাপোৰ থ'বলৈ ইয়াতে এটা বেলেগ বস্তু এটা বেলেগ মানে কি আমাৰ তাতে এইটো নাথাকে মানে এইটো যদি আপুনি চাই চুইচটো বেলেগ হ'ব এইটো বেলেগ ধৰণে থাকে আমাৰ তাততো এনেকুৱা কৰিব পৰাটো থাকে তাৰপিছত আৰু ইয়াতে আমি লাইট এইবিলাকত এইটো বস্তু থাকে এইটো লাইট অফ হয় আৰু এখন ফেন এনেকুৱাটো থাকে এনেকুৱাটো আমাৰ তাতে দেখা নাযায় সাধাৰণতে ইয়াতে এইটো আমাৰ বেলকনি এতিয়া মই কিবা খুব মানে কি খুব নহয় এইটো বিলাহী আৰু বেল পেপাৰ দিছিলোঁ তাৰে গুটি দিছিলোঁ হ'ব ধৰিছে অলপ এইটোতো বহুত হৈছে এইটো বহুতকেইটা পুলি হৈছে তাৰপিছত আমাৰ বেলকনিৰ পৰা এনেকৈ দেখা পায় ইয়াতে ঘৰবিলাক আপুনি যে দেখিছে এনেকুৱাই দেখিবলৈ এইবাৰ চহৰ চাম বুলি বা ভিনদেউৰ লগত অলপ ওলাই আহিছোঁ চাওঁচোন আমেৰিকাত লকডাউনৰ প্ৰভাৱ কেনেকুৱা পৰিছে আৰু আমেৰিকাৰ ডাঙৰ ডাঙৰ ঘৰবিলাকতো আছেই সেইবিলাকো চাব লাগিব পল্লৱ এয়া চোৱা আমাৰ ছ'চাইটিৰ পৰা ওলাই এনেকৈ দেখা পায় তুমি যিমান চোৱা গ্ৰীণ বহুত দেখিবা আৰু ইয়াতে এনেকৈ ফুটপাথ বনোৱা থাকে মানুহ ওলাইছে এটা দুটা অৱশ্যে এটা কথাও হয় মানুহবিলাক বহুত দিনৰ পৰা সোমাই আছে গতিকে ইমান সোমাই থকাটো সম্ভৱ নহয় আৰু তাতে যদি বাচ্ছা আছে আৰুৱেই দিগদাৰ আৰু ইয়াতে যেতিয়া মানুহ ৰেণ্টত থাকে বহুত ডাঙৰ ঘৰ ল'ব নোৱাৰে গতিকে অকল 2টা ৰুম কিটচেন তেনেকৈ থাকিব লাগে গতিকে সিহঁতৰ থাকি থাকি আমনি লাগিব ওলোৱাটো স্বাভাৱিক বাৰু তথাপি কম এতিয়া ইয়াতে তোমাৰ টাইম হৈছে 7:30 দেখিছা কেনেকুৱা পোহৰ হৈ আছে
আজিতো এতিয়া অলপমান কমাই দেখিবা মানে পোহৰটো এতিয়া কমাই লাগিছে যদি ৰ'দ থাকিলে হয়তো লাগে কি এতিয়া মানে আমাৰ ইণ্ডিয়াত 3-4টা বজাৰ নিচিনা হৈ থাকে ইয়াতে এনেই তোমাৰ ভালকৈ আন্ধাৰ হৈ 8:30 আৰু জুলাই মানতো 8:45 মান হ'ব এয়া কাম চলি আছে এনে ৰাতি কাম কৰে আজি চাই কিবা ইমাৰ্জেঞ্চি হৈছে সেইকাৰণে এতিয়া কাম কৰি আছে এয়া ঘৰ হয় টাউন হোম এইবিলাক ৰাস্তাবিলাক ধুনীয়া হয় আৰু তোমাক ইয়াতে এটা অলপ বেলেগ বস্তু দেখুৱাম এইটো হৈছে দেখিছা নে এইটো ষ্টেয়াৰিং থাকে লেফ্ট সাইডে থাকে ইয়াতে গাড়ীবিলাক সব লেফ্ট সাইড হয় ষ্টেয়াৰিং আমেৰিকা গৈ গাড়ী চলাবলৈ প্ৰব্লেমেই হ'ব আমাৰ এফালে আকৌ সোঁফালেহে থাকে কিনো ক'বা আৰু দেই এইখিনি জাগাটোৰ নাম ৰ'জৱেল হয় এয়া সব অলপ তোমাক মই গাড়ীৰ পৰাই ডাউনটাউন দেখুৱাম আটলাণ্টাৰ ডাউনটাউন মানে হৈছে য'ত তোমাৰ অলপ ডাঙৰ বিল্ডিং থাকিব তাৰপিছত শ্বপিং মল থাকিব অফিচ থাকিব এইখনে হৈছে ডাউনটাউন বাহ বৰ ডাঙৰ ঘৰ দেই এইবিলাক আমাৰ তামোল গছ কেইবাজোপাও জইন হ'ব এই ঘৰবিলাক হ'বলৈ বহুত ওখ এইখিনি বাঘেট বুলি কয় এই জাগাটো এয়া পল্লৱ হাইৱে এই অফিচকেইটা ৰাতি দেখিব ধুনীয়া লাগে ওপৰত এনেকৈ যে জোঙাকৈ ওলাই আছে সেইকেইটা কালাৰফুল হৈ যায় ইয়াতে তুমি বহুত ফ্লাইঅভাৰ দেখিবা আৰু ইয়াতে স্পীড লিমিট মেইনটেইন কৰিবই লাগে নহ'লে পুলিচ থাকে পুলিচে ধৰে আৰু ধৰাৰ পিছত তোমাৰ সেইটোৰ ওপৰত ফাইন হয় কিমানটো স্পীড আছিলে কিমানটোত গৈছে তাৰে ওপৰত ফাইন দিব লগা হয় এয়া চোৱা এনেই ইয়াতে বহুত দোকান এনেবিলাকত পাৰ্কিং প্লট মানে পাৰ্কিং ইমানখিনি আছে যদিও পোৱা দিগদাৰ হয় কিন্তু এতিয়া কম আছে বহুত মানুহ এয়া এখন মেৰিয়ট হয় হোটেল মেৰিয়ট পুলিচৰ গাড়ী ৰখি আছে কাৰণ কাম কৰি আছে যে সেইকাৰণে পুলিচৰ গাড়ী ৰখি আছে এইটো তোমাক আজি মাৰ্চিডিজৰ শ্ব'ৰুম হয় এইটো শ্ব'ৰুম ঠিক নহয় ইয়াতে চাগে মানে সফটওয়্যাৰ কোম্পানী হয় না এইটো বেংক অফ আমেৰিকাৰ বিল্ডিং হয় ইউএছৰ সবতকৈ ডাঙৰ বেংক হয় এইটো মই আজি আপোনালোকক গাড়ীৰ পৰাই আটলাণ্টাৰ ডাউনটাউন দেখুৱাই আছোঁ মানে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যেতিয়া কৰোনা ভাইৰাছ ভাল হ'ব সব ঠিক হ'ব নৰ্মেল হ'ব তেতিয়া মই আপোনালোকক ভালকৈ এটা কৰি বস্তু দেখুৱাম কিন্তু এতিয়া গাড়ীৰ পৰাই দেখুৱাব লগা হৈছে এয়া তোমাক ডাউনটাউন তাৰ পৰা অলপ আটলাণ্টা দেখুৱাই আনিলোঁ আকৌ এতিয়া আহা আমাৰ ছ'চাইটিলৈকে আমাৰ ঘৰলৈকে এই গেটখন খোলাই আছে এনেই এইখন খুলিবলৈ কাৰ্ড ইউজ কৰিব লাগে
কিন্তু এতিয়া আমাৰ ঘৰ পাই যাম। আজি বায়েচোন আমেৰিকাখন প্ৰায় দেখাই দিলা। অঁ, তুমি কিবা এটা ক'ম বুলি কৈছিলা নহয়? অঁ, কোৱা আমাক কোৱা, পটাপট কৈ দিয়া। মোক আচলতে পল্লৱে এটা ভিডিঅ' বনাবলৈ কৈ আছিলে যে আমাৰ ইয়াতে লকডাউনৰ প্ৰভাৱ কেনেকৈ পৰিছে, কৰোণাৰ কাৰণে কি হৈ আছে, আমি ঘৰত কি কৰি আছোঁ আৰু আমি ইয়াতে কেনেকৈ থাকোঁ, চব সামৰি পেলাই এটা ভিডিঅ' কৰিবলৈ কৈছিলে। সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰি উলিয়ালোঁ। মই ভিডিঅ' কৰাৰ আগলৈকে ইয়াতে টোটেল কনফাৰ্ম কেছেছ আছিলে 13 লাখ আৰু ডেট হৈছে এতিয়ালৈকে 76,000, যিটো বহুত বেছি এটা সংখ্যা হয়। আৰু আপোনালোকে হয়তো নিউজ চাই বা এইবিলাকৰ পৰা গম পাইছে যে US-ত বহুত বেছি হৈ আছে। তাৰপিছত সেইকাৰণে আমাৰ এতিয়া মোৰ হাজবেণ্ডে তেওঁ বেংকত জব কৰে। তেওঁ এতিয়া প্ৰায় 2.5 মাহেই হ'ল ঘৰৰ পৰা কাম কৰি আছে। তাৰপিছত আৰু আমি তেনেকৈ বাহিৰতো একদমেই ওলোৱা নাই। মানে যদি এতিয়া আগত কেইদিনমান আমি অনলাইন শ্বপিং কৰিলোঁ, তাৰপিছত অনলাইনতো দুটা এটা অসুবিধা আছে। সেইকাৰণে আমি লাষ্ট 2 days আগতে আমি গৈ পেলাই গ্ৰচাৰী প্ৰায় 1 মাহমানৰ কাৰণে লৈ আনিলোঁ। গতিকে একদম যেতিয়া মানে আমি ওলোৱাই নাই বুলি ক'ব লাগিব। এনেইতো আমি উইকেণ্ডত ইয়াতে বাহিৰত যাওঁ, অলপ ঘূৰা ফুৰা কৰোঁ, কিন্তু এতিয়া সেইবিলাক টোটেলি বন্ধ কৰি থৈছোঁ, একদমেই কৰা নাই। আৰু আশা কৰোঁ সোনকালে যাতে এইবিলাক ভাল হয়, নহ'লে চিন্তাও বহুত হৈ থাকে। এতিয়া অলপমান গ'লেও বা কিবা এজন এতিয়া বহুতেই চিন্তা হৈ থাকে। সেইকাৰণে আশা কৰোঁ অতি সোনকালে যাতে ভাল হয়। এটা দিন আমেৰিকাত পাৰ কৰি আমিও ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।